নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ কি খবৰ? আশা কৰোঁ সকলোৱে ভালে। বৰ্তমান মোৰো ভালে। আজি বনালোঁ ঔটেঙা আচাৰ। মোৰ ঔটেঙা আচাৰ বনোৱা হৈ গৈছে আৰু ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ মাজতো শ্বেয়াৰ কৰোঁ। আপোনালোকে বাৰু কেতিয়াবা ঘৰতে ঔটেঙা আচাৰ বনাই খাই চাইছেনে? যদিহে চোৱা নাই, এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে একেবাৰে সহজতে ঘৰতে ঔটেঙা আচাৰ বনাই খাব পাৰিব। তেনেহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। ঔটেঙাকেইটা ভালদৰে কাটি লৈছোঁ। কাটি মই মাজৰ ভাগটো উলিয়াই ল'লোঁ। উলিয়াই টিং এটাতে অলপমান দেৰিৰ কাৰণে মই পানী অলপ দি থৈ দিলোঁ আৰু তাতে অলপমান নিমখো দি দিছিলোঁ। ইয়াত যদিও বেয়া বীজাণু লাগি আছে, নিমখে যাতে বীজাণুখিনি কাটি দিয়ে, সেয়েহে মই আধা ঘণ্টামানৰ পাছত এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। আৰু কাটি লোৱা মোৰ ঔটেঙাখিনি হৈ গৈছে। মই এতিয়া বটুৱাটোতে গোটেই ঔটেঙাখিনি দি দিছোঁ। দি ইয়াতে মই অলপমান পানী দিছোঁ। এয়া মই হাফ বইল হ'বলৈ দিব লাগিব। জুইতে উঠাই দিলোঁ আৰু এতিয়া বটুৱাটো ধুনীয়াকৈ ঢাকনখন মাৰি দিম। আৰু এইখিনি হাফ বইল হোৱাৰ লগে লগে মই চালনী এখনত উলিয়াই দিম। চালনীখনত উলিয়াই মই পানীটো টোক যাবৰ কাৰণে ধুনীয়াকৈ দি দিলোঁ। আৰু আজি ৰ'দটো বহুত কাঢ়া, বেছি দেৰি মই চালনীখনত এনেকৈ দি নথলেও হ'ব। আৰু এঘণ্টামানৰ পাছত মই লৈ ল'লোঁ। ইয়াতে নিমখ 1.5 চামুচ দিছোঁ, হালধি গুড়ি 1 চামুচ দিছোঁ। দি এইখিনি মই ভালদৰে হাতেৰে মিলাই লৈছোঁ। মিলাই মই এইখিনি ৰ'দত দি দিছোঁ। এতিয়া মই ধুনীয়াকৈ ৰ'দত ঔটেঙাখিনি শুকাবৰ কাৰণে দি দিলোঁ। আৰু দি পেলাই মই এতিয়া তেলখিনি গৰমাব লাগিব। এটা ৰ'দতে ধুনীয়াকৈ ঔটেঙা আচাৰ বনাব পৰা জোখত হৈ যায়। মই এতিয়া ঔটেঙা যিমানখিনি আচাৰ বনাম সিমানখিনি জোখতে তেলখিনি লৈ লৈছোঁ। আৰু তেলখিনি গৰম হয় মানে মই মছলাকেইটা ঠিক কৰি লৈছোঁ। আৰু তেল মোৰ ধুনীয়াকৈ গৰম হৈ গ'ল। মই তেলখিনি এতিয়া নমাই থৈ লৈছোঁ। আৰু এইফালে লৈ লৈছোঁ মছলাকেইটা। মই আজি মছলাকেইটা গৰমাই আপোনালোকক নেদেখাওঁ, মই এনেকৈ দেখাই দিছোঁ কি কি মছলা লৈছোঁ। ইয়াতে বগা সৰিয়হ লৈছোঁ, গোটা জিৰা লৈছোঁ, চক গুটি লৈছোঁ, কালজিৰা লৈছোঁ, গোটা ধনিয়া লৈছোঁ, লগতে শুকান জলকীয়া কেইটামান লৈ লৈছোঁ। এইকেইটা ধুনীয়াকৈ গৰমাই মিক্সাৰত দি ল'ব লাগিব। আৰু মিক্সাৰত দি একেবাৰে গুড়ি কৰি দিয়া নাই, এয়া অলপ অলপ গোটা হৈ থাকিব দিছোঁ। আৰু এতিয়া মই শুকাই গ'ল ঔটেঙাখিনি ধুনীয়াকৈ আৰু দাবৰটোতে লৈ লৈছোঁ। ইয়াতে মই মছলা পিচি লোৱা 3 চামুচ দি দিছোঁ। ইয়াতে দি দিছোঁ হালধি গুড়ি 1 চামুচ, নিমখ দিম ডাঙৰ চামুচেৰে 1 চামুচ। নিমখটো মই জোখতকৈ অলপ বেছিকৈ দি দিছোঁ, নহ'লে মানে কি হয় তেলটো দিয়াৰ লগে লগে নিমখটো অলপ কমি যায়, আচাৰটো তেতিয়া খাবলৈ ইমান ভাল নহয়। সেইটো কাৰণে নিমখটো অকণ বেছিকৈ দি দিছোঁ। আৰু এয়া পিচি লোৱা জলকীয়া মিক্সাৰত দি লৈছিলোঁ, এইখিনিও দি দিলোঁ। দি ইয়াতে ৰেড চিলি 2 চামুচ দিছোঁ। ৰেড চিলিটো নিদিলেও হয়, কিন্তু ৰংটোৰ কাৰণে অকণমান দিব লাগে। মই ঔটেঙা আচাৰটো অলপ বেছি কাৰণে 2 চামুচ দি দিছোঁ। আৰু সেইখন কৰচলিয়ে মই ভালদৰে ঔটেঙাখিনি আৰু মছলাখিনি ভালদৰে মিলাই লৈছোঁ। গোটেই ঔটেঙাখিনিতে যাতে মছলাখিনি লাগে, ভালদৰে মিলাই লোৱাৰ পাছতে মই তেলখিনি দিব লাগিব। মোৰ তেলখিনি ধুনীয়াকৈ ঠাণ্ডা হৈ আছে। আকৌ অলপমান ভালদৰে লৰাই লৈছোঁ যাতে গোটেইখিনিয়ে ভালদৰে মিশ্ৰণটো ভাল হয়, আৰু তেতিয়াহে আচাৰটো খাবলৈও ভাল হ'ব। আৰু এতিয়া মই তেলখিনি দি দিছোঁ। তেলখিনি দি মই এতিয়া আকৌ ভালদৰে মিলাই ল'ব লাগিব। ইয়াতে অলপমান ভিনেগাৰ দিওঁ ক'লে আপোনালোকে দিব পাৰে, মই কিন্তু ভিনেগাৰটো দিয়া নাই। আৰু মই যিহেতু ঔটেঙা আচাৰটো আগতো বনাইছোঁ, ভিনেগাৰটো নিদিয়াকৈয়ে বনাইছোঁ আৰু কোনো ধৰণৰ ভেঁকুৰি যোৱা নাই। আৰু আপোনালোকেও যদি এনেকৈ ঔটেঙা আচাৰটো বনাই চোৱা নাই, এবাৰ বনাই চাব, তেতিয়া কোনো ধৰণৰ ভেঁকুৰ নুঠে। আৰু আপোনালোকে যিসকলে ভেঁকুৰি যায় বুলি কয় সেইসকলকহে কৈছোঁ বাৰু। আৰু মোৰ আচাৰৰ ৰংটো দেখি আপোনালোকে গম পাইছেই খাবলৈ কেনেকুৱা হ'ব। আৰু মই বনাই হোৱাৰ পাছত অলপ দেৰি কাৰণে ৰ'দত দি দিছোঁ। এনেকৈ মই 3 দিনমান ৰ'দত দিম, তাৰপাছতহে মই বৈয়ামত বা টিঙত ভৰাই থ'ম। মই আচাৰটো সৰহকৈ বনাওঁ যিহেতু, মই এনেকৈ টিঙতে থৈ দিওঁ, প্লাষ্টিকৰ টিং আনি লৈছোঁ। আৰু এয়া 3 দিনৰ পাছত ৰংটো কেনেকুৱা হৈছে আপোনালোকে দেখি গম পাইছেই।